মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ভয় খালে যেতিয়া প্ৰাক্তন বিধায়কৰ কথা ক'লে আমিতো ভাবো প্ৰাক্তন বিধায়ক নহয় ইয়াত হয়তো মন্ত্ৰী বিধায়ক শাসকীয় দলৰ কোনোবা ওলাব কিয় ভয় খালে নহলে আপুনি যে ইয়াত কোনোবা শাসকীয় বিধায়ক মন্ত্ৰী কোনোবা ফসে বুলি ভয় খালে নেকি নে গোটেই নিযুক্তি প্ৰক্ৰিয়াটোত যিটো ইমেজ ক্ৰিয়েট কৰা হৈছে তাত আসল স্বৰূপটো ওলাই যাব বুলি ভয় খালে নেকি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি দাবী জনাইছো আপুনি এটা উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰক এটা স্বতন্ত্ৰ সংস্থাৰ জৰিয়তে তদন্ত ঘোষণা কৰক ভিক্টৰ দাসে অনা অভিযোগখিনিৰ ওপৰত পুংখানুপুংখভাৱে তদন্ত কৰি প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰক অন্যথা আপোনাৰ এই শ্লোগান আমি যে এটা ভুৱা আৰু যে আপুনি নিবনুৱাৰ নিযুক্তিৰ ক্ষেত্ৰত আপুনি সিৰিয়াছ নহয় আৰু ইয়া যে বজাৰ মেলিছে তাত আপুনিও যে গোটেই কথাবিলাক জানে এই আমি ভাবিবলৈ বাধ্য হ'ম ইতিহাসৰ নজিৰবিহীন নিযুক্তি বুলি প্ৰচাৰ কৰা আৰু স্বচ্ছতাৰ নামত নেট কৰ্তন কৰি ডিজিটেল যুগত ব্যৱসায়ীসকলক সাংঘাতিক ধৰণে লোকচানত পেলায় বা পৰীক্ষা হললৈ পানী বটল এটাও পৰীক্ষাৰ্থীসকলক নিবলৈ নিদিয়াকৈ এটা সাংঘাতিক ধৰণৰ স্বচ্ছতাৰ ইমেজ ক্ৰিয়েট কৰি যিটো পৰীক্ষা পাতা হৈছিলে সেই পৰীক্ষাত আচলতে এনেকুৱা ধৰণৰ এটা অভিযোগ আহাটোৱে দুৰ্ভাগ্যজনক কথা প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে ভিক্টৰ দাস কোন ভিক্টৰ দাস হৈছে এগৰাকী ইনষ্ট্ৰাক্টৰ যোনে এই সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়াটোৰ লগত প্ৰথমৰ পৰা জড়িত এগৰাকী ব্যক্তি তেখেতক শিক্ষাৰ্থীসকলে আহি কমপ্লেইন দিছে যে এনেকুৱা ধৰণে ঘুষ বিচাৰিছে বা এনেকুৱা ধৰণে ধনৰ লেনদেন হৈছে আৰু সেই অভিযোগখিনিক লৈ তেখেতে গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ লগত জড়িত এগৰাকী ব্যক্তি হিচাপে বা যিকোনো এগৰাকী সচেতন ব্যক্তিয়ে বিভিন্ন চ'ৰ্চৰ পৰা লাভ কৰিব পৰা তথ্যখিনি লৈ তেওঁ আৰক্ষীক সেই তথ্যখিনি যোগান ধৰিবলৈ গৈছিল অৰ্থাৎ এগৰাকী অভিযোগকাৰীক আৰক্ষীৰ দায়িত্ব আছিল যে অভিযোগকাৰীক বিশ্বাসত লৈ অভিযোগকাৰীৰ অভিযোগটোক গুৰুত্ব সহকাৰে লৈ তেখেতক লগত লৈ গোটেই তথ্যটো উদ্ঘাটন কৰিবৰ কাৰণে যি ধৰণে আৰক্ষীয়ে তৎপৰতা আৰু তদন্ত প্ৰক্ৰিয়াটোত সহযোগিতা আগবঢ়াব লাগিছিল তো মানে তথ্যখিনি উদ্ঘাটন কৰিবলৈ উদ্গ্ৰীৱ হ'ব লাগিছিল তাৰ বিপৰীতে কিন্তু আমি দেখিলোঁ যে যেতিয়াই ভিক্টৰ দাস তথ্য জমা দিবলৈ গ'ল তেখেতে ছ'চিয়েল মিডিয়াত অভিযোগ আনিলে তেতিয়া কিন্তু প্ৰথমৰ পৰাই দেখিছোঁ যে আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ব বুলি ভাবুকি বা মুকলিকৈ ভাবুকি যে গ্ৰেপ্তাৰ কৰা হ'ব বা তেখেতক মানসিক চাপ ক্ৰিয়েট কৰিলে এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক সুধিব বিচাৰিছোঁ এগৰাকী অভিযোগকাৰীক যদি এনেকৈ প্ৰেছাৰত ৰাখে মানসিক চাপ ক্ৰিয়েট কৰে তেতিয়াহ'লে কোনে আপোনাক অভিযোগ দিবলৈ যাব আপুনি কৈছিল যে জনতাৰ সহযোগিতা লাগে দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ এতিয়া জনতাই সহযোগিতা আগবঢ়াবলৈ অভিযোগ লাভ কৰা তেখেতে অভিযোগখিনি আৰক্ষীক দিবলৈ যাওঁতে আৰক্ষীয়ে যদি এনেকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে তাকো এগৰাকী নিযুক্তিৰ লগত খবৰ ৰখা নিযুক্তিৰ ভূ ৰখা নিযুক্তিৰ লগত জড়িত এগৰাকী ব্যক্তি তেখেতক কিয় এনেকৈ গ্ৰেপ্তাৰ কৰা হ'ল নে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ভয় খালে যেতিয়া প্ৰাক্তন বিধায়কৰ কথা ক'লে আমিতো ভাবো প্ৰাক্তন বিধায়ক নহয় ইয়াত হয়তো মন্ত্ৰী বিধায়ক শাসকীয় দলৰ কোনোবা ওলাব কিয় ভয় খালে নহলে আপুনি যে ইয়াত কোনোবা শাসকীয় বিধায়ক মন্ত্ৰী কোনোবা ফসে বুলি ভয় খালে নেকি নে গোটেই নিযুক্তি প্ৰক্ৰিয়াটোত যিটো ইমেজ ক্ৰিয়েট কৰা হৈছে তাত আসল স্বৰূপটো ওলাই যাব বুলি ভয় খালে নেকি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি দাবী জনাইছো আপুনি এটা উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰক এটা স্বতন্ত্ৰ সংস্থাৰ জৰিয়তে তদন্ত ঘোষণা কৰক ভিক্টৰ দাসে অনা অভিযোগখিনিৰ ওপৰত পুংখানুপুংখভাৱে তদন্ত কৰি প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰক অন্যথা আপোনাৰ এই শ্লোগান আমি যে এটা ভুৱা আৰু যে আপুনি নিবনুৱাৰ নিযুক্তিৰ ক্ষেত্ৰত আপুনি সিৰিয়াছ নহয় আৰু ইয়া যে বজাৰ মেলিছে তাত আপুনিও যে গোটেই কথাবিলাক জানে এই আমি ভাবিবলৈ বাধ্য হ'ম